তো নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ আপোনালোকক এটা নতুন ভিডিঅ'লৈ। আৰু আপোনালোকে চাই আছে DN ব্লগছ। এয়া বিতুপন আৰু এয়া ৰঞ্জিত। আজি বেছি দেৰি নকৰে, আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। যাম আৰু আহি আছোঁ চাইকেল লৈ। তেতিয়াহ'লে আগলৈকে চাই থাকক। আহি পাইছোঁহি মাথাউৰি, বাঁহগুৰি মাথাউৰি। আচলতে আমি যাম চিকাৰী ঘাট। আপোনালোকেতো চবেই চিনি পায়, যিটো এনেকুৱা এলেকাত যোনবোৰ আছে চবেই চিনি পায়। তো যাম আমি চিকাৰী ঘাট আৰু আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। যদি পানী হৈ আছে তেতিয়া দেখুৱাব নোৱাৰিম, কোৱা শুনিছোঁ যে পানী বাঢ়িছে। তো আগত খাব নোৱাৰিম, অকণমান দেৰি গৈছে। গাইজ বেক চাইডে দেখিব পাইছে, এটা অলপ ডাউন জেগা। আগত এখন দলং আছে, আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। গৰম বহুত গৰম পৰিছে, তাকে ব'লক। আগত এখন সৰু দলং এখন আছে, দলংখন আপোনালোকক দেখাম। আৰু এটি কৈ আছে যে ফটো মাৰিম, তো ফটো মাৰিব লাগিব, ব'লক। তো চাই লওক, ইয়াত পানী বাঢ়িলে ন এনেকুৱা পানী হয়। তো জেগাবোৰ দেখিছে, সৌ দূৰত এইখন ঘাট। এয়া এটা ভাগৰ লাগিছে বোলে, ভাগৰ লাগি ৰৈ আছে। আমি আগবাঢ়ি যাওঁ, বেছি দূৰ নাই আৰু পামগৈ, ব'লক। তো জেগাটো চব গৈ আছোঁ বাৰু, জেগাটো চব। ভিডিঅ'টো মোবাইল দি বনাই আছোঁ, কাৰণে ইমান ভাল নহ'ব। তো চাই থাকক আৰু লাহে লাহে হ'ব। তো ব'লক লকডাউনত বহুত দিনৰ মূৰত ভালকৈ নেদেখিব পাৰে, কেমেৰাটো জুম কোৱালিটিটো অলপ চৰি মোবাইলটোৰ। আৰু ব'লক আগলৈ গৈ থাকোঁ। বহুত কষ্ট হৈছিলে, এতিয়া অকণমান ভাল লাগিছে, ৰ'দটো অকণমান কমিছে, দেখিব পাইছে ৰাস্তা ভাল লাগিছে। আৰু এইটো ৰাস্তা দিয়ে চিকাৰী ঘাটলৈ যায়। আৰু এতিয়ালৈকে যদি ভিডিঅ'টো চাই আছে, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো এটা লাইক কৰি দিব। আৰু যদি ভিডিঅ'টো ভাল লাগে তো লগৰবোৰৰ লগত এটা শ্বেয়াৰ কৰি দিব। ব'লক আৰু আগলৈকে চাই থাকক। আমি আকৌ আগবাঢ়ি গৈ আছোঁ। ভাৱনাতে চিলিকে মুকনি লৰালিৰে সংগী তুমি জনী, যেতিয়া উভতি আকাশখন চব কি ধুনীয়া হৈ আছে, আৰু
এইবিলাক আপোনালোকে চাই লওক এইফালে অহাবিলাকেতো গম পায়েই চাগে কেনেকুৱা জেগা চাই থাকক আৰু ব'লক দেখিবলৈ পাইছে ভাল লাগিছে আৰু এইফালেও চব এটা সময়ত ইয়াত চব সৰিয়হ দিয়া আছে তো এতিয়া সৰিয়হ দিয়া নাই তো এয়া দেখিবলৈ পাইছে চিকাৰী ঘাটলৈ এইফালে যায় চিকাৰী ঘাটলৈ দেখিছে নহয় तेरे नैना हंस दिए बस गए मेरे दिल में तेरे नैना हंस दिए তো গাইজ আহি পাই গ'লোহি চিকাৰী ঘাট আৰু হয়তো মোৰ মতে ইয়াত পানী বাঢ়িছে নেকি তো ব'লক আগলৈকে দেখাম বহুত গৰম দিছে ৰ'দ ক'ব লাগিব কিন্তু বহুত মানে বহুত ৰ'দ তো ব'লক আগত দেখাই আছোঁ তো আহি অকণমান চাহত পালোহি এইবাৰ ৰঞ্জিত ৰৈ আছে গৰম কেনেকুৱা ভাল লাগিছে আহি পাইছোহি আৰু দেখা গৰম কেনেকুৱা লাগিছে বিতুপন তো অকণমান দেৰি জিৰাই লওঁ তাৰপিছত আপোনালোকক দেখাম তো আগলৈ যাম ঠিক আছে তো ৰ'ব তো গাইজ স্মৃতি পাপৰি পাইছোহি ঘাটৰ ওচৰত চাই থাকক বহুত গৰম পৰিছে ফেৰীখন দেখাই আগত মাছ ধৰি আছে বহুত গৰম উঠিছে ৰ'ব ইয়াতে এটা ঘৰ বনাই থোৱা আছে তাত মানুহ বহি আছে এতিয়া অলপমান লেতেৰা নুঠোঁ বাৰু ভয় লাগে উঠিবলৈ চব পানী এতিয়াই ইমান পানী আৰু বাঢ়ি গ'লে কিমান কি হয় আপোনালোকে চাই লওক তো এইখন চাওক উঠিবলৈ ভয় লাগে মই নাজানো আপোনালোকে চাই লওক ডাঙৰ ৰছীয়েদি বান্ধি থোৱা আছে য'ত 4-5জনমান
ৰছীয়েদি বান্ধি থোৱা আছে আৰু এডাল লোহাৰৰ এডাল হেকুটা আছে হেকুটা নে কি কয় নাজানো হেকুটাই হ'ব চাগে এডাল দি তলত থৈ দিলে মানে কি নাওখন উঠি নাযায় পানীয়ে পানী কেনেকুৱা ধৰণৰ তো বন্ধুসকল ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰিব চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু থাকক আশা কৰোঁ তেন্তে